সকলোকে নমস্কাৰ জনাইছো আপোনালোক সকলোকে জনাবলৈ পাই সুখী হৈছো যে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ভাৰতবৰ্ষৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি হৰ ঘৰ তিৰংগা কাৰ্যসূচী অধীনত আগন্তুক 12 আগষ্ট 2025 তাৰিখে মঙ্গলবাৰে কেইটিমান কাৰ্যসূচী হাতত লোৱা হৈছে মঙ্গলবাৰে আয়োজিত কৰিবলগীয়া এই অনুষ্ঠানটিত আপোনালোক সকলোৰে সহাৰি বিচাৰিছো আৰু এই কাৰ্যসূচীত প্ৰথমতে আমাৰ হ'ব তিৰংগা যাত্ৰা স্থান নেহেৰুবালি প্ৰাংগণ সময় পুৱা 8টা বজাৰ পৰা ৰাতিপুৱা আপোনালোক সকলোকে তিৰংগা হাতত লৈ এই যাত্ৰাত এই শোভাযাত্ৰাত আপোনালোক সকলোকে অংশগ্ৰহণ কৰিবলৈ মই আন্তৰিক আহ্বান জনাইছো সমান্তৰালভাৱে গধূলি 6টা বজাত অমৃত কানন ভাৰতীয় ষ্টেট বেংকৰ কাষতে আমি এভাগ অনুষ্ঠান পাতিবলৈ ওলাইছো তাত আমি সকলোৱে মিলি নগাঁওবাসীয়ে একত্ৰিত হৈ আমি প্ৰদীপ জ্বলাম আৰু এই আজাদী কি অমৃত মহোৎসৱৰ আমি পালন কৰিম সেই উপলক্ষে নগাঁওবাসী ৰাইজক আহ্বান জনাব বিচাৰিছো সকলোৱে মিলি হাতত এগছি চাকি লৈ আপোনালোকে আহি আমি একত্ৰিত হৈ এই পবিত্ৰ অনুষ্ঠানটিত এগছি দীপ জ্বলাই আমি আজাদী কি অমৃত মহোৎসৱ আমি পালন কৰিম সকলো নাগৰিকৰ আমি সহাৰি বিচাৰিছো আপোনালোকে অংশগ্ৰহণ কৰি এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখিছো জিলা প্ৰশাসনৰ তৰফৰ পৰা এই আহ্বান জনালো পুনৰবাৰ আপোনালোক সকলোকে আজাদী কি অমৃত মহোৎসৱ আৰু আগন্তুক স্বাধীনতা দিৱস উপলক্ষে আমাৰ সকলোৰে তৰফৰ পৰা শুভেচ্ছাৰ শুভকামনা জনাই নমস্কাৰ